ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ নৰসিংহ ভেদাইলতাৰে বনোৱা মাছৰ আঞ্জা। তাৰ বাবে লাগিব ভেদাইলতা, নৰসিংহ, বইল আলু, মাছ, আদা নহৰু আৰু কেঁচা জলকীয়া। তাৰপিছত আমাক লাগিব এটা মিডিয়াম চাইজৰ পিঁয়াজ, 4টামান কেঁচা জলকীয়া, এচামুচ গোটা জিৰা, এচামুচ আদা নহৰু পেষ্ট, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, ৰং অনুযায়ী হালধি গুড়ি। লগতে আমাৰ লগত থকা ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি মিক্সিত ভালদৰে এটা পেষ্ট বনাই ল'ম। যাতে আমাৰ পিছত লৰালৰি নহয়, তাৰ বাবে এতিয়াতে আগতীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া চাওক, আমাৰ হৈ গ'ল নৰসিংহ ভেদাইলতাৰ এটা সুন্দৰ পেষ্ট। তাৰপিছত এতিয়া আমি বইল কৰি লোৱা আলুখিনি ভালদৰে পিটিকি ল'ম, কাৰণ পিটিকি ল'লে আলুখিনি খাবলৈ সোৱাদ হয় আঞ্জাখন আৰু সোনকালে ডাঠ হৈ আহে। সেইটো কাৰণে আমি এতিয়া আলুখিনি ভালদৰে পিটিকি ল'ম। এতিয়া যিহেতু আমাৰ আলুখিনি পিটিকা হ'ল, এতিয়া আমি আঞ্জা বনাবলৈ যাওঁ। এতিয়া আমি কেৰাহী এখন গেছত বহাই কেৰাহীখন ভালদৰে গৰম কৰি তাত মিঠাতেল দি দিম আৰু মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম। মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত আমি কাটি লোৱা পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজিম। এয়া চাওক, পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত দি দিম গোটা জিৰা। গোটা জিৰাখিনি মই হাতেৰে দিছোঁ বা আন মছলাখিনিও মই হাতেৰে দিছোঁ, কাৰণ মই হাতেৰে দি ভাল পাওঁ। আপোনালোকে যেনেদৰে দি ভাল পায় তেনেদৰে দিব। এতিয়া মই ইয়াত দি দিম কেঁচা জলকীয়া আৰু এইখিনি মই ভালদৰে ল' ফ্লেমত কিছু সময় ভাজি ৰাখিম। এনেকৈ কিছু সময় পিঁয়াজ, জলকীয়া, গোটা জিৰাখিনি ভজাৰ পিছত তাত মই আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু এতিয়া মই এইখিনি কিছু সময় ভালদৰে ভাজি তাত শুকান মছলাখিনি দি দিম। এয়া চাওক, মছলাখিনি মই ইয়াতে দি দিলোঁ। যদিও মোৰ দিয়াত ভাল নহ'ল, তথাপিও একো নাই, মই ভালদৰে এইখিনি ভাজিম যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। মছলাখিনি ভাজি হোৱাৰ পিছত ইয়াত মই দি দিলোঁ পিটিকি থোৱা আলুখিনি। এতিয়া মই আলুখিনি ভালদৰে ভাজি ল'ম মছলাখিনিৰ সৈতে, যাতে মছলাখিনি বা নিমখখিনি আলুখিনিত ভালদৰে সোমাই যায় আৰু আলুখিনি ভালদৰে ভাজিলে আঞ্জাখনো সোৱাদ হয়। এয়া চাওক, মোৰ আলুখিনি ভালদৰে ভজা হৈ গ'ল। এই আলুখিনি ভাজিছোঁ মই কম জুইত। এয়া চাওক, মই কম জুইত আলুখিনি ভাজিছোঁ। এতিয়া মই ইয়াত দি দিম ভেদাইলতা নৰসিংহৰ পেষ্টখিনি আৰু পেষ্টখিনি দি মই ভালদৰে ইয়াক লৰাই থাকিম, যাতে আলুখিনিৰ সৈতে পেষ্টখিনি ভালদৰে মিলি যায়। লগতে মই জুইৰ ফ্লেমটো বঢ়াই দিলোঁ। এতিয়াৰ পৰা মই এইখিনি বেছি জুইত বনাম। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। ভেদাইলতা নৰসিংহৰ পেষ্টখিনি ভালদৰে মিহলোৱাৰ পিছত ইয়াত মই আকৌ এতিয়া 2 বাটি পানী এড কৰি দিলোঁ, কাৰণ আমি 4জন মানুহ, সেইবাবে। পানীখিনি দি এতিয়া মই ইয়াত 4 পিচ মাছ দি দিলোঁ আৰু মাছখিনি দি মই আঞ্জাখিনি ভালদৰে উতলিবলৈ দিম প্ৰায় 10 মিনিটমানৰ কাৰণে। এয়া চাওক, আঞ্জাখিনি উতলি আছে এনেদৰে। এয়া চাওক, হৈ গ'ল মোৰ 10 মিনিট। এতিয়া মই আঞ্জা নমাবই পাৰিম। হৈ গ'ল মোৰ আঞ্জা। এয়া চাওক, এতিয়া মই জুইৰ ফ্লেমটো অফ কৰি দিম। অফ কৰি দি মোৰ পৰিয়ালৰ লগত পৰিৱেশন কৰিম। এয়া হৈ গ'ল মোৰ আঞ্জা।
যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেন্তে জনাব কমেণ্টত, লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ।